আৰু এয়া ৰাইচটো বইল হৈছে আৰু এয়া মোৰ ইভিনিং স্নেক্সৰ কাৰণে কেনেকুৱা হৈছে টেষ্টি আছে ওকে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল হিমা ব্লগছ আৰু আশা কৰোঁ সকলোৰে ভাল এতিয়া ইভিনিং হৈছে 5:30 আৰু ইভিনিংটো ষ্টাৰ্ট কৰিছোঁ মই একাপ ইলাচি দিয়া ধুনীয়া গাখীৰ দিয়া চাহেৰে আৰু গধূলি একাপ গাখীৰ দিয়া চাহ নাখালে ভালে নালাগে নহয়নে বাৰু আৰু লগতে এখন জিলাপি লৈ লৈছোঁ আৰু ইভিনিং চাহটো মই নিউজ চাই এনজয় কৰিছোঁ বাহিৰৰ পৰা অহা বন্ধ কৰিম আৰু এয়া জেলমিল আহি পালে তাইৰ মিউজিক ক্লাছৰ পৰা কি হ'বা কি হ'বা এতিয়া জেলমিল বিস্কুটৰ কাহি নি খোৱা খোৱা That last loaded soul of explore the whole like glass. Wait for me, called little bird. Little bird, so are you? I think that the moon oxygen na pae na. So just सांस ले ऐसा है तो नाक से बंदा हो जाएगा कष्ट है ना. You are taking yes. Oxygen. তো চানাটো বইল কৰি লৈছোঁ আৰু নেমু অকণ কাটি দিম পিঁয়াজ কাটি দিম সৰু সৰুকৈ মই ইভিনিং স্নেক্সৰ কাৰণে কাবলি বুটৰ অকণমান মানে চাট টাইপৰ বনাইছোঁ এতিয়া ধনিয়া দিছোঁ পিঁয়াজ দিছোঁ আৰু চাট মছলা নেমু ৰস আৰু ধনিয়া কেঁচা ধনিয়াটো আৰু অকণ ধনিয়া পাউডাৰ জিৰা পাউডাৰ এনেকৈ দি কিনে বনাইছোঁ খাই ভাল লাগে কেতিয়াবা আৰু জিলমিলে বোলে ফ্ৰেঞ্চ ফ্ৰাইজ খায় তো পেকেট যিটো ফ্ৰজেন ফ্ৰেঞ্চ ফ্ৰাইজ পায় সেইটো শেষ হৈছিলে চ' মই ঘৰতে বনাই দিলোঁ কুইক ফ্ৰেঞ্চ ফ্ৰাইজটো চ' ফ্ৰেঞ্চ ফ্ৰাইজ বনাবৰ কাৰণে মই আলুটো এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ এনেকৈ দেন 5 মিনিটছমান পিছত আলুটো পানীৰ পৰা উলিয়াই কিনে এখন টাৱাত থ'ব পানীটো পুৰা শুকাব লাগিব চ' থাল এখনত মই লৈ লৈছোঁ আৰু পানীটো পুৰা শুকাব দিছোঁ কৰ্ণফ্ল'ৰ সানিম আৰু তেলটো একদম ভালকৈ গৰম হোৱাৰ পিছত মই আলুখিনি দি দিছোঁ আৰু এয়া হৈ গৈছে ফ্ৰেঞ্চ ফ্ৰাইজখিনি আৰু আজি মই বনাম চিকেন বিৰিয়ানী চ' এয়া মই চিকেন মেৰিনেট কৰি থৈ দিছিলোঁ 1 ঘণ্টা 2 ঘণ্টা আগত ইয়াতে দৈ দিছোঁ অলপ তাৰপিছত বিৰিয়ানী মছলা দেন জিৰা পাউডাৰ ধনিয়া পাউডাৰ চিকেন মছলা হালধি ঘি অলপ আৰু মিঠাতেল অলপ তাৰপিছত নিমখটো মই দিয়া নাই মেৰিনেট কৰোঁতে নিমখটো নিদিব পিছত দিব আৰু এইটো দিছোঁ পিঁয়াজ এইটো একদম মানে বেছি জ্বলাই নহয় অকণমান ফ্ৰাই কৰি কিনে আৰু মই দেখাই যাম বাৰু এনেকৈ মানে চিকেন মেৰিনেট কৰোঁতে একচুৱেলি ধনিয়া আৰু পুদিনা অলপ দিব লাগে মই তেতিয়া দিয়া নাছিলোঁ আৰু এইখিনি অকণমান এনেকৈ সানি দিব বাচমতি চাউলটো বইল হ'ব দিছোঁ আৰু ইয়াতে অকণমান খাৰা মছলা অলপ দি দিব যেনেকৈ লং ইলাচি অকণমান পুদিনা পাত আৰু ঘি অলপ দিছোঁ নিমখ আৰু ইলাচি কেইটামান দিম এয়া চাউলটো বইল হৈছে একদম সিজিব নিদিওঁ আধা সিজাতে নমাই থৈ দিম আৰু এয়া লেয়াৰিঙৰ কাৰণে পিঁয়াজ অকণমান গল্ডেন ব্ৰাউন কৰি ফ্ৰাই কৰি লৈছোঁ চ' চিকেন বিৰিয়ানীখিনি মই কুকাৰতে বনাম তাৰ কাৰণে মই ৰিফাইন অইল অলপ দি লৈছোঁ আৰু ভালকৈ অইলখিনি গৰম হ'ব দিছোঁ আৰু যেতিয়া ভালকৈ গৰম হ'ব অইলখিনি তাতে মই শুকান জলকীয়া অলপ দিছোঁ তেজপাত দিছোঁ
আৰু পাঁচফোৰণ আৰু গোটা জিৰা দি লৈছোঁ। ডালচেনি অলপ দিছোঁ। কেইটামান লং দি লৈছোঁ। ইলাচি দিছোঁ দুটামান। আৰু যিখিনি মেৰিনেট কৰি থোৱা চিকেন আছিলে সেইখিনি মই দি লৈছোঁ। আৰু ভালকৈ অইলক মিক্স কৰি দিছোঁ। আৰু লগতে অলপ ঘি দি দিছোঁ। ভালকৈ মিক্স কৰি দিছোঁ। তাৰপিছত ঢাকনি লগাই মই সিজিব দিম চিকেনখিনি। আৰু চিকেনটো সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম আৰু লেয়াৰিংটো কৰিম। চ' এতিয়া চিকেন বিৰিয়ানী মই লেয়াৰিংটো কৰিম। চ' চিকেনখিনি ভালকৈ সিজি যোৱাৰ পিছত ওপৰত মই ৰাইচ দি দিছোঁ। আৰু গোল্ডেন ব্ৰাউন কৰি পিঁয়াজখিনি যে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দিছোঁ। আৰু লগতে পুদিনা আৰু ধনিয়া অলপ দি লৈছোঁ। তাৰপিছত আকৌ ৰাইচ দি দিছোঁ। আৰু একদম ওপৰত মই যিখিনি গোল্ডেন ব্ৰাউন কৰি পিঁয়াজ ফ্ৰাই কৰি থৈছিলোঁ সেইটো দিছোঁ। আৰু পুদিনা আৰু ধনিয়া আকৌ দি দিছোঁ অলপ। আৰু লগতে ঘি অলপ দি দিছোঁ। আৰু ফুড কালাৰ অলপ দি দিছোঁ। এইটো অপশ্যনেল হয়, অলপ দিলে কালাৰটো বহুত ধুনীয়া আহে। ফেনটো ঢাকনি মাৰি দিব আৰু একদম ল' ফ্লেমত 20 মিনিটছমান এইটো হ'ব দিব। 20-30 মিনিটছমান পিছত হৈ গৈছে। এনেকৈ মই অকণমান মিক্স কৰি দিছোঁ। আৰু বেলেগ এটা কেৰাহীত মই চিকেন গ্ৰেভি অলপ বনাম। চ' শুকান জলকীয়া দি লৈছোঁ। আৰু তেজপাত, পাঁচফোৰণ আৰু জিৰা দিছোঁ। আৰু পিঁয়াজ, পিঁয়াজ অলপ গোল্ডেন ব্ৰাউন হোৱাৰ পিছত এইটো মছলা দিব। আদা, নহৰু আৰু জালুক, পিঁয়াজ এইটো। আৰু
হালধি আৰু চিকেন মছলা অলপ দি লৈছোঁ চিকেনখিনি মেৰিনেট কৰোঁতে মছলা দিয়াই আছে আৰু আলুখিনি দিছোঁ কেতিয়াবা মই আলুখিনি ফ্ৰাই কৰি লওঁ বেলেগকৈ আৰু আজি মই একেলগে দিছোঁ আৰু চিকেনখিনি দি দিছোঁ পানীটো অকণ বইল হ'ব দিম এটা মই গ্ৰীণ চাটনি বনাম পুদিনা ধনিয়া আৰু বিলাহী দেন নহৰু আৰু জলকীয়া দি কিনে আৰু এয়া হৈছে গ্ৰীণ চাটনিটো এয়া বিৰিয়ানী দেন চিকেন গ্ৰেভি আৰু এইটো গ্ৰীণ চাটনি যে বনাইছিলোঁ এতিয়া খাম আমি অ'কে জিমিল কেনেকুৱা হৈছে টেষ্টি হৈছে অ'কে এয়া মাইনা আৰু মই খাই আছোঁ এতিয়া বিৰিয়ানী আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ